গুড মৰ্নিং বন্ধু বান্ধৱীসকল ৰাতিপুৱা চানমাৰীৰ একেবাৰে চাওক কমাৰ্চ কলেজ আহি পালোঁ মৰ্নিং ৱাক কৰি আৰু আপোনালোকক আজি ভাবিলোঁ চানমাৰীৰ কিছু ৰাতিপুৱাৰ দৃশ্য দেখুৱাম বুলি ভাবিছোঁ। সেই গতিকে এই ৰাতিপুৱাই মৰ্নিং ৱাক কৰিবলৈ আহিলোঁ। আমি আচলতে বাহঁতৰ ঘৰলৈ আহিছোঁ। যি চানমাৰীৰ এই অভাৰব্ৰিজৰ ওপৰৰ পৰাই মোৰ ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ। এতিয়া 5:10 হ'ল। আমি 4:30 বজাতে উঠি আহি আছিলোঁ আৰু এতিয়াই একেবাৰে ঘামি জামি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকক আজি বহুত কিবাকিবি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আৰু আপোনালোকে চানমাৰী সকলোৱে চিনি পাই দেখিয়ে থাকে, কিন্তু ৰাতিপুৱাৰ এই মনোমোহা দৃশ্য হয়তো নিশ্চয় দেখা নাই নহয় জানো। গতিকে আজি সেই ৰাতিপুৱাৰ মনোমোহা দৃশ্য আপোনালোকক দেখিম। এয়া চাওক, এয়া গুৱাহাটী কমাৰ্চ কলেজ আৰু আমি আহি এতিয়া ইয়াতে ৰ'লোহি আৰু ইয়াৰ পৰা আমি বেক কৰিম। আৰু চাওক ইমান মৰ্ণিং ৱাক কৰা, আৰু এয়া আমাৰ বা আৰু এয়া মোৰ ল'ৰাটো চিনি পাইছে, আৰু এয়া অন্য এজনী বাৰ লগত একেলগে থাকে, আৰু এয়া ভাগিন, এই দুজনী ভাগিন আৰু এটা বাবু। আমি গোটেইকেইজন আহিছোঁ আৰু এয়া চাওক মৰ্ণিং ৱাক কৰা ৰাতিপুৱাৰ মানুহ। আৰু লগতে সেই ৰাস্তাটো দুফাল নহয়, সেইটো ভাল মানে মৰ্ণিং ৱাকৰ কাৰণে খুলি দিছে, আৰু এইটো ভাল গাড়ী মটৰৰ কাৰণে খুলি দিয়া হৈছে। গতিকে আহক এতিয়া আমি ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, এয়া চাওক আমি কমাৰ্চ কলেজৰ এইটো পাৰ আহি পালোঁ, আৰু এইটো পাৰে আছে এয়া JB আইন মহাবিদ্যালয়। আচলতে মই আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ, ভাবিলোঁ ৰাতিপুৱাই মৰ্ণিং ৱাক কৰিমেই যেতিয়া আপোনালোককো এই ৰাতিপুৱাৰ মনোমোহা দৃশ্য দেখুৱাওঁ। গতিকে ব'লক আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। ইয়াত দেখিছোঁ কোনেও কাৰো ফালে নাচায়ে। আমাৰ গাঁৱত আৰু কোনে কি পিন্ধিছে, কোনে কি কৰিছে, মানে ৰাতিপুৱা আমি মৰ্ণিং ৱাক কৰিবলৈ কৈ সেইবিলাক চাওঁৱেই। আৰু ইয়াত মানে কোনেও কাৰো দেখিয়ে নাচায়। কি হ'ব, ইমান ৰাতিপুৱাই ষ্টাইল কৰি আহিলোঁ, নাই কাম নহ'ল। আৰু এয়া চাওক এপাৰ্টমেণ্টবিলাকৰ একেবাৰে সন্মুখত ইমান গছ, ইমান ফুলৰ গছ, ইমান ধুনীয়া লাগিছে। হাই বিন্দু। আৰু সেয়া আমি আহি এতিয়া ৰেলৱে ষ্টেচন পাইছোঁ। চাওক তাৰ ডিমাণ্ডৰ কাৰণে মই ৰেলখন দেখুৱাবলগীয়া হৈছে। মানে ৰেলৰ প্ৰতি ইমান পাগল, কি ক'ম। আৰু ইয়ালৈ আহিলে মানে সি আৰু মানে ৰ'বই নোৱাৰে, কিবা ৰেল। সেই গতিকে তাৰ কাৰণে দেখুৱাই বাহ গাড়ী। ইয়াতে যদি মোৰ গাড়ীখনো এনেদৰে থিয় কৰাই থ'ব পাৰিলোঁ হয়, কি মজা হ'ল হয়। আৰু এয়া চাওক অভাৰব্ৰিজৰ ওপৰৰ পৰা এয়া হৈছে দুৰ্গা মন্দিৰ, আৰু তলৰ পৰা আমি সোমাই পাইছোঁ দুৰ্গা পূজা। আমি ইয়াত দুবাৰমান চাইছিলোঁ, গতিকে ইয়াত দুৰ্গা পূজা বহুত ভাল লাগে। আৰু ইয়াৰ ওপৰত চাওক আপোনালোক সকলোৰে পৰিচিত, এইটো সকলোৱে চিনি পায় চানমাৰীত। আৰু এয়া গণেশ বাবাৰ মূৰ্তি, লগতে এয়া আৰু এয়া চাওক চানমাৰীতে এয়া পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে। আপোনালোকক দেখুৱাই দিলোঁ, যি গতিকে সকলোখিনি দেখুৱাইছোৱে। আৰু এয়া চাওক লাহে লাহে ৰ'দ ওলাইছেই, আমিও এতিয়া ঘৰমুৱা হৈ আছোঁ। আৰু এতিয়া আমি এইটো ৰাস্তাত আহি আছোঁ, মানে চানমাৰীৰ মেইন টাউনৰ পৰা এতিয়া আহি আছোঁ। আৰু এয়া চাওক এইটো এটা মছজিদ হয়, নৱগিৰি মছজিদ। আৰু এতিয়া আমি এইটো ফালেৰে যাব লাগিব, আহক। চাওক এইখন হৈছে এখন পাৰ্ক, অম্বিকাগিৰি উদ্যান। আৰু ইয়াৰ ভিতৰলৈ প্ৰৱেশ কৰি পাইছোঁ আগতে, এতিয়াতো বন্ধই চব। আৰু এয়া চাওক আমি আহি পালোঁ, এয়া হৈছে ৰেড ক্ৰছ হস্পিটেল। আৰু এইখিনিতে গাড়ীখনৰ কাষৰ ৰাস্তাটোৰে বাহঁতৰ ঘৰ। আৰু এতিয়া আমি যাব লাগিব এই ৰাস্তাটোৰে, আৰু এই ৰাস্তাটোৰে গ'লেই আমি পাম নিজৰাপাৰত অৱস্থিত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বাসগৃহ। গতিকে আহক। ফাইনেলি আমি আহি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম ঘৰটি বিচাৰি পালোঁ, নিজৰাপাৰত অৱস্থিত। মোৰ বাহঁতো একেবাৰে ওচৰতে, একদম ওচৰতে, আৰু কি ক'ম। আহক এতিয়া আপোনালোকক বেক কেমেৰা কৰি দেখুৱাওঁ ভূপেন হাজৰিকাদেৱৰ ঘৰটো। বন্ধু বান্ধৱীসকল, এয়া চাওক এতিয়া আমি আহি পালোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰ। আৰু এয়া দেখিছেনে তেখেতৰ ঘৰ। আৰু শুনিবলৈ পাইছোঁ এইটো মনীষা হাজৰিকা বাইদেউৰ ঘৰ। গতিকে দেখুৱাই দিলোঁ আপোনালোকক, একেলগে আছে। আৰু এইটোৱে আজি আপোনালোকৰ লগতে ময়ো দেখিলোঁ দিয়ক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নিজৰাপাৰত অৱস্থিত বাসগৃহটো। ইয়াত অৱশ্যে কোনো ছাইনবোৰ্ডত লিখা থকা নাই, বায়ে যি গতিকে চিনি পায় সেই গতিকে আহিলোঁ, আৰু ময়ো চালোঁ, লগতে আপোনালোককো দেখুৱালোঁ।
আৰু এতিয়া এনেকৈ এই ভিডিঅ'টো সামৰণি মাৰিম বুলি ভাবিছোঁ, কিন্তু ৰ'ব নিজৰা পাৰলৈ আহিছোঁ যেতিয়া নিজৰা নেদেখুৱালে কেনেকুৱা হ'ব কওকচোন। গতিকে আহক আমি আপোনালোকক দেখুৱাওঁ নিজৰা পাৰত থকা এটি নিজৰা, লগতে ময়ো চাওঁ। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাব দেই। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব দেই, আৰু লগতে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব।